ট্ৰেইনেৰে যাত্ৰা আৰম্ভ পাঠশালাৰ পৰা গুৱাহাটীলৈ গৈ আছোঁ ৰাতি। গতিকে আহি কামাখ্যা ষ্টেচনত নামিলোঁ। ৰাতিটো থাকিলোঁ আৰু ৰাতিপুৱাই ওলাই গ'লোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, যাম জয়পুৰ, ৰাজস্থান। গতিকে ভাবিলোঁ এটা ভিডিঅ' কৰোঁ। কৰিলোঁ, চেকিং হ'ল। এতিয়া যাম বৰ্ডিং গেটত। গতিকে 6 নম্বৰ গেটত বৰ্ডিং হ'ব। ওপৰত আছে 6 নম্বৰ গেটখন, ওপৰত উঠি আহিলোঁ। এইখন হৈছে 6 নম্বৰ গেট, স্পাইচ জেট ফ্লাইট। ফ্লাইটত উঠিব আহিলোঁ। বাকী আৰু ভিডিঅ' কৰা নাই, কাৰণ উইণ্ডো ছিট এনেও নহয়, মাজৰ ছিট, ফ্ৰী ছিট আছিল। গতিকে জয়পুৰত আহি ডাইৰেক্ট লেণ্ডিং। জয়পুৰ এয়াৰপৰ্ট, বাছ ৰখি আছোঁ। বাছ অহা নাই আৰু আজি ভিডিঅ'টো ইমানেই আছিল। গুৱাহাটীৰ পৰা জয়পুৰলৈকে ফ্লাইটেৰে